নমস্কাৰ বন্ধুসকল, আজি মোৰ জন্মদিন তাৰে ভিডিঅ' কৰিছিলোঁ চাওকচোন বাৰু। প্ৰথমতে নামঘৰলৈ আহিছোঁ যাতে বছৰটো ভালে কুশলে পাৰ হৈ যায় আৰু। নামঘৰৰ পৰা গৈ কলেজ যাব লাগিব। আজি কলেজত এডমিশ্যন আছে। এডমিশ্যন হ'ব সময় নাপালে আৰু আজি জন্মদিনৰ দিনাখনেই মোৰ এডমিশ্যন আছে কলেজত। এতিয়া মই কলেজ যাব ওলালোঁ। এনেই দেৰি হৈছে। ইয়াত আমাৰ চেণ্টাৰৰ পৰা টাউন যাব লগা হ'লে ঢেকীয়াজুলি অটত 11জন হ'ব লাগিব, নহ'লে নাযায়। এতিয়া 4-5জনমান হৈছে বাৰু। ঢেকীয়াজুলি আহি পাই গ'লোঁ। এতিয়া টমটমত গৈ আছোঁ কলেজলৈ। য'ত অট' ষ্টেণ্ডৰ পৰা নামিলোঁ তাৰ পৰা 1-1.5 কিলোমিটাৰমান হ'ব। কলেজ আহি পাই গ'লোঁ। কেমেৰা কৰাত ভুল হ'ল, সেইবাবে এনেকুৱা দেখাইছে। মই এলকেডি কলেজত পঢ়োঁ। এতিয়া চাওঁচোন বাৰু পোৱালি কিমান আছে। সোনকালে এডমিশ্যন কৰি ঘৰলৈ যাব লাগিব আকৌ। এয়া ল'ৰা ছোৱালী দেখা পাইছেই কিমানবোৰ ছাত্ৰ ছাত্ৰী আছে। আজি এডমিশ্যন কৰাহে কথা আৰু। যিহেতু মই পইচা দি এডমিশ্যন কৰিছোঁ, মই ফ্ৰী পোৱা নাই, সেইবাবে মই সোনকালেই হ'ল। লাইন দেখিছেই আপোনালোকে কিমান দীঘল লাইন। মই এতিয়া সোনকালে ঘৰলৈ যাওঁ, ইয়াত ৰখি থাকি আৰু যিহেতু কাম নাই। যিহেতু মই মানুহৰ ঘৰত লাইনৰ বিল দিওঁ, সেইবাবে আজি জন্মদিন বুলি অফিচতো চাহ আৰু মিঠাই খুৱাইছোঁ। অফিচত চাহ মিঠাই খোৱা হৈ গ'ল। এতিয়া ঘৰলৈ সোনকালে যাওঁ। ঘৰতো কিবা আয়োজন কৰিছোঁ। এতিয়া অট' ষ্টেণ্ডত ৰখিব লাগিব, 11জন হয় মানে, নোহোৱালৈকে অট' নাযায়। এয়া আপোনালোকে দেখা পাইছেই, অট'ত মই আহি বহিছোঁ, অকলেহে আছোঁ। আৰু 10জন মানুহ লাগিব, তেতিয়ালৈকে অলপ মাখি চাখি মাৰিব লাগিব আৰু ইয়াত। বন্ধুসকল, ঢেকীয়াজুলিৰ পৰা আহি চেণ্টাৰ পালোঁ। চেণ্টাৰত যিহেতু মই চাইকেল থৈ গৈছিলোঁ, আমাৰ ঘৰৰ পৰা চেণ্টাৰ 1.5 কিলোমিটাৰমান দূৰত, সেইবাবে ঘৰলৈ আহি আছোঁ চাইকেলত এতিয়া। বন্ধুসকল, ঘৰ আহি পাই গ'লোঁ। সন্ধিয়ালৈ ঘৰত কিবা এটা আয়োজন কৰিছোঁ, সেইখিনিত এতিয়া লাগোঁগৈ, নহ'লে দেৰি হৈ যাব। এতিয়া আপোনাৰ 3টা বাজি গ'ল মই ঘৰ আহি পাওঁতে। এতিয়া পোৱালি কেইটামান আৰু ঘৰৰ মানুহখিনিক মাতিছিলোঁ পুৰি খুৱাম বুলি। এয়া মামাই বনাবলৈ যোগাৰ পাতি কৰিছে আৰু চাকি গছ জ্বলাই লৈ। এয়া দালি সিজাইছে, বেছি একো কৰা নাই, দালি আৰু পুৰি আৰু মিষ্টি খুৱাম। মানুহো মই বেছি মতা নাই, পোৱালি কেইটামানহে মাতিছোঁ। এয়া খুৰী, বৰমা, ভণ্টি পুৰিৰ বাবে যোগাৰ কৰি আছে। এইপিনে তৰকাৰী হৈ গ'ল, এতিয়া পুৰি বনালে হৈ যাব আৰু। গোল্লা আনিছিলোঁ। আমাৰ ইয়াত মিষ্টি বুলি কোৱা হয়।
এয়া মামা আৰু দেউতাই পুৰি বনাই আছে। এতিয়া সৰু ল'ৰা ছোৱালীবোৰক দি দিম। সময়ো হৈছে, নহ'লে সৰু ল'ৰা ছোৱালীবোৰ শুই থাকিব আকৌ। এয়া সৰু ল'ৰা ছোৱালীবোৰ ইমানখিনিয়ে মাতিছোঁ আৰু পোৱালি মতা নাই, খাই আছে তেওঁলোকে। এয়া আমাৰ ঘৰৰ মানুহে খাই আছে, মই খোৱা নাই বাৰু। এই আমাৰ ৰান্ধনী মামা আৰু মায়ে খাই আছে, মই খোৱা নাই, খাম আৰু। এয়া শেষত মই অকলে অকলে খাই আছোঁ। মোৰ লগৰ কেইজনমানক মাতিছিলোঁ, দুজনমান আহিল বাৰু, কেইজনমান নাহিল। অলপ বস্তু থাকি গ'ল, ইয়াত তৰকাৰী থাকি গ'ল, মিষ্টি কেইটামান থাকিল আৰু অলপ বস্তু থাকি গ'ল আৰু। আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত।